নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণামণি। আপোনালোকক মোৰ চেনেল কৃষ্ণামণি NAR13 ব্লগলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই ঢকুৱাখানা মা ঘৰত আছোঁ। আজিৰ পৰা ভণ্টিৰ মেট্ৰিক পৰীক্ষা। মই ভণ্টিৰ লগত পৰীক্ষা কেন্দ্ৰলৈ যাম আৰু আপোনালোককো পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ইতিমধ্যে আমি পৰীক্ষা কেন্দ্ৰ পালোহি। জেঠাইৰ লগত এয়া মোৰ ভণ্টি। তাইক আমি কেন্দ্ৰৰ ভিতৰলৈ সোমোৱাম, তাৰ পাছত বাহিৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইখিনিতে আপোনালোকলৈ মোৰ এটি অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাওকচোন মানুহৰ কিমান ভিৰ হৈছে। মানুহৰ লগতে যান বাহনৰো যথেষ্ট ভিৰ, গতিকে আগবাঢ়ি যাবলৈ যথেষ্ট কষ্ট হৈছে। মানুহ বহুত হৈছে, নহ'বই বা কিয়? যোৱা বছৰ কৰোণা ভাইৰাছে সৃষ্টি কৰা COVID-19 মহামাৰীৰ বাবে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাই বাতিল কৰিব লগা হ'ল। এই বছৰ পৰীক্ষা পতাৰ বাবে মই বহুত সুখী হৈছোঁ। যিমানেই নহওক, এজনী ছোৱালী বা এজন ল'ৰাৰ বাবে মেট্ৰিক পৰীক্ষাৰ গুৰুত্ব সকলোতকৈ ওপৰত। অসম চৰকাৰে নতুন শিক্ষানীতি বলবৎ কৰাৰ লগে লগে মেট্ৰিক পৰীক্ষা বন্ধ হৈ পৰিব। তেতিয়া চাগে আজিৰ দৰে এনে পৰিৱেশ আমি দেখিবলৈ নাপাম। আপোনালোকে মানুহ চাওকচোন। মই পৰীক্ষাৰ্থীক নেদেখাই হ'লোঁ। ৰাস্তাত যান বাহনৰ ভিৰ, তাৰ মাজতে মানুহৰ ভিৰ। মোৰ ভণ্টিজনীক ক'ত হেৰাল নেদেখাই হ'লোঁ। অকণমান ইফালে সিফালে চাওঁচোন। বন্ধু বান্ধৱীসকল, আজি সমগ্ৰ অসমৰ লগতে ঢকুৱাখানাতো বহুকেইটা পৰীক্ষা কেন্দ্ৰত মেট্ৰিক পৰীক্ষা হৈছে। সকলোতে হয়তো এনেকুৱাই পৰিৱেশ। আপোনালোকে চাই থাকক, মই সকলো দেখুৱাবলৈ চেষ্টা কৰি থাকিম।
দিয়ে ন পৰীক্ষা পৰীক্ষা আমি যেতিয়া পৰীক্ষা দিছিলোঁ তেতিয়া অভিভাৱকসকলক ৰোল নম্বৰ চাই পৰীক্ষাৰ্থীসকলক দেখুৱাবৰ বাবে চেণ্টাৰৰ ভিতৰত সোমাব দিছিল। কিন্তু আজিকালি অভিভাৱকসকলক গেটৰ ভিতৰত বস ক্লিয়ার গার্জেন কো দিলো মক দিদি ওই কেনে তাৰপিছত পিছদিনাখন চাৰিআলিত পালোঁ এপ্ৰিল থাকিলে ৰাতি হ'লে ঘৰ মাত মানুহ নহয় তাৱা ধাবা হ'ল ঘৰত গৈ হ'লো হুলস্থুল কৰি থাকে আন্দোলন ফোন বনাইছে তাক আকৌ মই ঘৈণীয়েকক ফোন কৰি ইটো নক'ব একদম বৰিংকৈ বাহিৰলৈ ওলাই আকৌ মুতিবলৈ বাহিৰলৈ ওলাই তই মোক তই গাড়ী লৈ মোৰ ঘৰলৈ আহিব
ভিতৰত নহয় হয় নেকি আইলে না চলে আইলে পয়সা 30 কোন আমি ভালো হয় रवि केनेকুৱা হ'ল बोलले मास्क मारि बगा जाনি মা আহিলে না দেখিছা না सब কৰিলি सब ক্লাছ কৰিলি না মাছি কলৈ গ'ল
গোটেইকেইটা লগতে আহিছে মায়ে বোলো চিন্তা কৰি হিমাশ্ৰী ক'লৈ গ'ল ক'ত খালে কাৰোবাক খালে কৰিলি না চব কৰিলি কিশোৰ কিশোৰ চব কৰিলি না চব কৰিলি আছে কি আহিছিলে আছে কৰোণা আহিলে অঁ কেতিয়াবা না মই আকৌ গেটত আছো মানি লওঁ নেকি গৈ থাকোঁ
ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। ধন্যবাদ।